ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। স্বাধীনতাৰ প্ৰায় 70 বছৰৰ পিছত প্ৰথমবাৰৰ কাৰণে নৰ্থ ইষ্টক ইমান গুৰুত্ব দিয়া প্ৰথম প্ৰধানমন্ত্ৰী আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক পাইছোঁ। প্ৰথমতে মই তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। উত্তৰ পূৰ্বাঞ্চলৰ তৰফৰ পৰা বহুত সময়ত উত্তৰ পূৰ্বাঞ্চলৰ মানুহবিলাকে আমাৰ উত্তৰ পূৰ্বাঞ্চলক নেগলেক্ট কৰা, অলপ ডিপ্ৰাইভ কৰা তেনেকুৱা এটা চৰ্চা স্বাধীনতাৰ পৰাই চলি আহিছে। আৰু তেনেকুৱা এটা সময়ত আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো কেবিনেট মিনিষ্ট্ৰী ভাৰত চৰকাৰৰ, তাত 5জনকৈ নৰ্থ ইষ্টৰ পৰা মিনিষ্ট্ৰীত মানে স্থান দিয়াটো সঁচাকৈ এইটো এটা ডাঙৰ এটা এচিভমেণ্ট। আৰু এই যি ইনিচিয়েটিভ, এই ইনিচিয়েটিভে উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ এটা ইণ্টিগ্ৰেল পাৰ্ট হিচাপে ৰিয়েলাইজ কৰাত সহায় কৰিব। আৰু উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ সকলো নাগৰিকে এতিয়া ভাৰত চৰকাৰৰ লগত খুব ক্ল'জলি থাকি পেলাই কাম কৰিবলৈ সুযোগ পাব। গতিকে ইয়াৰ আগতো নেডা গঠন হৈছে বিজেপিৰ নেতৃত্বত। এই নেডাটো আজি বহুত উত্তৰ পূৰ্বাঞ্চলৰ দল সংগঠনবিলাক পলিটিকেলি যথেষ্ট স্পেচ পাইছে। আৰু এই মন্ত্ৰীসভাত আৰু এটা উল্লেখনীয় কথা আছে, প্ৰথমবাৰৰ কাৰণে এই মন্ত্ৰীসভাত আমি দেখিবলৈ পাইছোঁ 8জনকৈ ST আৰু 12জনকৈ SC ইয়াত স্থান দিয়া হৈছে। ST SC মিলি 20জন আজি কেবিনেট আৰু ৰাজ্যিক মন্ত্ৰীৰ স্থান পাইছে। গতিকে আমি ক'ব পাৰোঁ যে বৰ্তমান ভাৰতত যি চৰকাৰ চলি আছে, এই চৰকাৰে সঁচাকৈ সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাস যি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো মেইন মন্ত্ৰ, সেইটো প্ৰতিফলন হৈছে। আৰু তেনেকুৱা যদি হয়, ভাৰতবৰ্ষৰ ইণ্টিগ্ৰেশ্যন, ভাৰতবৰ্ষৰ ইউনিটি, ভাৰতবৰ্ষৰ যিটো ষ্ট্ৰেংথ, ইউনিটি ইন ডাইভাৰ্চিটি, এইটো সদায় ইয়াত জীয়াই থাকিব। আৰু আমি সকলো গৌৰৱান্বিত হৈছোঁ যে ইমান ভাল এটা ভিজনাৰী নেতৃত্বৰ তলত আজি আমি আছোঁ। গতিকে আমি উত্তৰ পূৰ্বাঞ্চলৰ মানুহ হিচাপে আনন্দিত হৈছোঁ আৰু অসমৰ মানুহ হিচাপে আৰু বেছি আনন্দিত হৈছোঁ কি অসমত এইবাৰ আমি কেবিনেটত ভাৰতৰ যিটো মন্ত্ৰীৰ কেবিনেট আছে, তাত এজন ইতিমধ্যে আমাৰ কেবিনেট মন্ত্ৰী পাবলৈ সক্ষম হৈছোঁ আৰু এজন ৰাজ্যিক মন্ত্ৰী ইণ্ডিপেণ্ডেণ্ট চাৰ্জ আমি পাবলৈ সক্ষম হৈছোঁ। গতিকে সেইটো অসমৰ কাৰণে ডাঙৰ এটা এচিভমেণ্ট। আৰু এতিয়া আমাৰ অসমত নতুন চৰকাৰ গঠন হৈছে। মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন ডাইনেমিক নেতা হয়। গতিকে 2জন কেন্দ্ৰীয় মন্ত্ৰী আৰু অসমত এটা শক্তিশালী চৰকাৰ। এইবাৰ অসমৰ 3 কোটি আমাৰ যিটো 32 লাখ জনসাধাৰণ আছে, আমাৰ উন্নয়নটো আমি ক্ষিপ্ৰতাৰে আগুৱাই লৈ যাব পাৰিম আৰু এটা পৰিৱৰ্তন আমি দেখিবলৈ সক্ষম হ'ম, এইটো মই বিশ্বাস কৰোঁ। ছাৰ, কি এক্সপেক্টেশ্যন কৰে আপুনি ছাৰ 5জনৰ পৰা আমাৰ নৰ্থ ইষ্টৰ কাৰণে কাম কৰিব কাৰণে? চাওক, 5জনৰ পৰা মই বহুত এক্সপেক্ট কৰোঁ আৰু বেছিকৈ এক্সপেক্ট কৰোঁ আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী ডাঙৰীয়াৰ পৰা। মই ৰিয়েলাইজ কৰিছোঁ, বহুত মেল মিটিঙত কৈছোঁ, এটা সময়ত আমি ভাৰতৰ প্ৰধানমন্ত্ৰী বুলি ক'লে আমি ৰিয়েলাইজ কৰিছিলোঁ, মানে হয় ভাৰতৰ প্ৰধানমন্ত্ৰী আছে বুলি ফিল কৰিছিলোঁ। এটা সময়ত আমি গৃহমন্ত্ৰী বুলি ক'লে আমি এটা ধাৰণাহে কৰিছিলোঁ কি আমাৰ ভাৰতত গৃহমন্ত্ৰী আছে। কিন্তু যোৱা 5টা বছৰত, যি 5টা বছৰ আগৰ 5টা বছৰ আৰু এতিয়া মানে ইতিমধ্যে 2টা বছৰ হ'ল, এইখিনি সময়ত মানে যিটো আমাৰ এটা বছৰ হ'ল চৰকাৰ যিটো পালোঁ আমি কেন্দ্ৰীয়, আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়াই প্ৰায় জিলাই অসমত ঘূৰি গৈছে। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বড়োলেণ্ডত 2-3 বাৰ আহি গৈছে। আৰু সেইটো যিটো আমি দেখিবলৈ পাইছোঁ কি সঁচাকৈ আমাৰ ইয়াত এটা ডাঙৰ এটা পৰিৱৰ্তন আহিছে। আৰু সেইকাৰণে আজি আমাৰ নেতাই যিহেতু ইমান পজিটিভ, ইমান ডাইনেমিক আৰু ইমান ইনক্লুচিভ চিন্তা লৈ পেলাই কাম কৰে, গতিকে বাকী কেইজন যিটো মন্ত্ৰী, আমাৰ 5জনকৈ নৰ্থ ইষ্টৰ মন্ত্ৰীসকলে নিশ্চয় আমাৰ এই অঞ্চলৰ উন্নয়নৰ কাম কৰাৰ লগতে ভাৰতবৰ্ষতো তেখেতসকলে ভাল নেতৃত্ব দিব। আৰু উত্তৰ পূৰ্বাঞ্চলৰ তৰফৰ পৰা তেখেতসকলে গৈ ভাৰতবৰ্ষখন নেতৃত্ব দি পেলাই উত্তৰ পূৰ্বাঞ্চলৰ যিটো আমাৰ গৰিমা, সেইটো মান সন্মান, সেইটো ওপৰলৈ আৰু উঠাই লৈ যাব, সেইটো মই আশা কৰিছোঁ। ছাৰ, ৰিচেণ্টলি ৰমেশ্বৰ তেলীক আমাৰ ইয়াত আহিছিল আৰু এতিয়া পেট্ৰলিয়াম মিনিষ্টাৰ বা ষ্টেটত দিয়া হৈছে। আমাৰ নৰ্থ ইষ্টত বহুত পেট্ৰল আছে, কি ক'ব? মই 2জন মন্ত্ৰীকে অসমৰ কংগ্ৰেচুলেশ্যন দিছোঁ। প্ৰথমতে আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আছিল, প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল আৰু এতিয়া পুনৰ কেবিনেট মন্ত্ৰী দায়িত্ব পালে, মই কংগ্ৰেচুলেশ্যন দিছোঁ। দ্বিতীয়তে আমাৰ ৰামেশ্বৰ তেলী ডাঙৰীয়া, কেইবছৰমান আগত তেখেতে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে
নিৰ্বাচিত হৈছিলে ফুড প্ৰচেছিং মিনিষ্টাৰ আৰু তেখেতে ইমান ভাল ফলাফল দেখুৱালে ইমান ভাল কাম কৰিলে এতিয়া তেখেতে পুনৰ মানে এই মন্ত্ৰিত্বত এটা গধুৰ দায়িত্ব পালে পেট্ৰলিয়াম মিনিষ্টাৰ আৰু লেবাৰ মিনিষ্টাৰ হিচাপে গতিকে ৰামেশ্বৰ তেলী ডাঙৰীয়াকো মই ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ তেখেতক কংগ্ৰেচুলেশ্যন দিছোঁ আৰু অনাগত দিনত আমাৰ অঞ্চলবোৰক আগুৱাই লৈ যোৱাত তেখেতে ডাঙৰ এটা ভূমিকা পালন কৰিব বুলি আমি আশা কৰিছোঁ